আজি মই আৰম্ভ কৰিব ওলাইছোঁ GTA 5ৰ গেম প্লে যিটো মই আজি ফাৰ্ষ্টবাৰ কৰিম জীৱনলৈ তেন্তে আপোনালোকক এইটো ভিডিঅ' কেনেকুৱা লাগে আপোনালোকে নিশ্চয় জনাব যদি ভাল লাগে তেন্তে লাইক কৰিব নকৰিলে ডিসলাইক কৰে সেইটো আপোনালোকৰ কথা আই ডোন্ট মাইন্ড তো कैसा लगा मेरा मजाक তেন্তে অলপ ফূৰ্তিও কৰিম তামচাও কৰিম আপোনালোকে যেন এইবিলাক সিৰিয়াসলি নলয় তেন্তে মই আপোনালোকক আগতে অনুৰোধ জনাইছোঁ এইবিলাক মই তামচা কৰিম ফূৰ্তি কৰিম কেতিয়াবা কিবা হৈ গ'লে মোক ক্ষমা কৰি দিব তেন্তে আজিলৈ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে ইয়াতে দেখিছে যে ইয়াতে ৰবাৰী কৰিব দিছে মোক ফাৰ্ষ্টতে য'ত লছ সেন্টছ লছ য়াংটন 9 years ago তেন্তে ইয়াতে ৰবাৰী কৰিব দিছে তেন্তে চাও কি হয় ভিতৰত এইটো বেংক হয় ইয়াতে মাৰিব লাগে দে জলদি কৰ পাছি পারবো ই পারবো ও গার্ডক মারবা লাগে ফার্স্টতে মই দেখোন ভিতৰত গেলো এৰে পাছত কি কৰিবা লাগে হাও ঠিকে আছে তাৰে পিছত ইখিনিতো চলি আছে এইখিনিত মই একো কৰা নাই এতিয়া মই কি কৰিব লাগে বা এম দা হোষ্টেজ অফ মেক দেম মুভ এম কৰিব লাগে মই এম সেম নকৰো ডাইৰেক্ট গুলি মাৰ দেও নেকি নাই এম কৰবা লাগব দে যা নহলে কি কৰো মোৰ ঠিক নাই আৰু এইবিলাক কি কেমেৰা লগাইছি ইয়াতে কেমেৰা কি লগাইছি ৰচোন আজি কেমেৰা কম্পিউটাৰ চব আছে ইয়াতে ইয়াকে কয় GTA 5 use the phone trigger the expose charger ফোনটো দি তাৰমানে বোমা ফুটাব লাগিব নাকি কন্টেইনত যাব লাগিব কাৰবা নাম্বাৰ আছে তে ময়ো নাজানো কি নামে ডেন্টনেট নাগিয়ে ডেন্টনেটক ফোন কৰোঁতে দেখোন থাকি গেল হৈছে দেখা ইয়ে নহয় এনেকে নাপে একদম নাপে তেন্তে ভিতৰত যাই চাওঁ অলপমান কি আছে দে ডাউট মাইকেল ডাউট এইটো কেৰেক্টাৰটোৰ নাম মাইকেল এই কেৰেক্টাৰটোৰ ভিতৰত যাই পেলাই এতিয়া কেছ সোপা ল'ব আৰু আমি যে ধনী মানুহ ধনী হৈয়ে থাকিম আমি যে ধনী মানুহ ধনী হৈয়ে থাকিম তাৰে পিছত বা কি গানটো হয় ময়ো বনাব পৰা নাই আগলৈকে বনাব পাৰিলে কম আপোনালোকক তেন্তে দেখিছে না এইটো চিকিউৰিটি গাৰ্ডটো মোক পিছফালৰ পৰাই ধৰিছি আজি চিকিউৰিটি এতিয়া কি কৰিব লাগে এম কৰিব লাগে মাথা এইটো কি সুইচ কৰিব লাগে কেৰেক্টাৰলৈকে সুইচ কৰিলোঁ এতিয়া সুইচ কৰি পেলাই একদম এমত মাথা মাৰ মোৰতো এমটো আৰু কি ক'ব আৰু মোৰ এম চবতছে ভাল মাইকেল মৰব এতিয়া চিকিউৰিটিটোক মাৰবে যাওঁতে দে ডাউন ট্ৰেভাৰ ডাউন এই কেৰেক্টাৰটোৰ নাম ট্ৰেভাৰ যিটো কেৰেক্টাৰ মই সুইচ কৰি থাকিব পাৰোঁ তেন্তে ইয়াতে মই কেৰেক্টাৰটো সুইচ কৰিলোঁ এতিয়া মই ইয়াৰে পিছফালে কভাৰ ল'ব লাগে কেনেকৈ লয় কভাৰ মই সুইচটোৱে বিচাৰি পোৱা নাই তাৰে পিছত কি দাব লাগে কিউ দে ফাটো বমেদি 3 2 and 1 অলপমান মিলে পেলাই ক'ব লাগে না নহ'লে আৰু ভিডিঅ'টোৰ লগত নিমিলিব চুইচটো দি খোলা যাব এতিয়া বাহিৰত বা কোন আছে আৰু ভগৱানেহে জানে আৰু কোনে জানে আৰু দে আমাৰ দাদাহঁত মামাহঁত দুখিনাতেই আছে মামা ফালিব আজি
লুকো এই বাপা ক'ত লুকাইছি চাচোন ইয়াক ডাইৰেক্ট হেডশ্বট ফটাকছে হেডশ্বট কৰিব ৰ খুব বেছি দিন নাই দে পল্লাক না মোৰ ভৱিষ্যতবাণী সদায় সঁচা উদাহৰণস্বৰূপে জানিছেই মোল্লাকে হেডশ্বট এটা পল্লাক এতিয়া ৰিট্ৰাই মাৰি চাওঁ কি হয় তেন্তে গেমটো আৰু নতুনকৈ আৰম্ভ হ'ব মই তেন্তে এইখিনি কাটি দিওঁ ইয়াৰ পৰা আৰু হেৰি কৰোঁ ইয়াৰ পৰাই আহিছি কাটবাই দৰকাৰ নকৰিলাক দেই হেডশ্বটটো খাই কেনে লাগে মোক সেইটো খাট কাটি দিবি এইবিলাক নাজানো মোক খাটটো লাগবই এইটো দেখছা মানে ৰচোন এই মৰাৰ পিছতো দেখোন নমৰে আমাৰ এখেতে খেল দি আহি আছে এটা মামা আজা এই পিছে তো দেখো সামনে দে হলো ইয়াস হেডশ্বট তেন্তে ইয়াক দিলো এটা হেডশ্বট পাতাককে এতিয়া আছে আমাৰ বাপু কণ হয় ৰ মামা ৰবা Hola. Dame esto सामने निकल कर दिखाओ रे बाबा मारवा लगे दे हेडशॉट tao nó trai gì vậy ini qua tin thì xí lò xuống này ấy poli ơi isi bat pe party to banti re baba yes ই মরার বিষয়টো নম্বরে দুখনে চাচোন ইয়াক চালা ডামৰা হ'ল হাতত গুলি হৈছে ভৰিত গুলি হৈছে আৰু উঠছি দে হেডশ্বট এটা yes খতম একটা ফটো সে হেডশ্বট পছি চলি সিধা স্পট দেম দে ওলা বেছি নলয় হেৰি কৰি নাথাকিবি হেডশ্বট পৰব ডাইৰেক্ট ৰয়া তোক পিছেদি যাই মাৰবা লাগব নহ'ব আগেদি নহ'ব পিছেদি মাৰবা লাগব মইতো পিছেদি বাৰ কৰাত ঠিকে আছো ভাই বাকী কথা নাই মই একদম পিছেদি বাৰ কৰাত একদম ঠিক আছে চলটো দে আৰু মুখৰ পৰা মাকচান ওলাই দি এটা ভাল হ'ব আৰু চবেই অলপমান হেৰি কৰিল তাৰপিছত মোকতো বিয়াই খাবা আহিছি এনেকুৱা এটা মানে বস্তু কুচিতীয়া বস্তু এনেকুৱা আৰু আহিছি নহয় মোৰ এটা বিয়া নহয় শ্ৰাদ্ধ পাতি নহয় শ্ৰাদ্ধ খাব বাঢ়ি আছে মোৰ বিয়া খাবা আহিছা নাকি মোৰ বিয়া পাতা নাই ইয়াতে চাচোন গাড়ী লৈ আহি আছে মই বিয়া পাতছোঁ নেকি মোৰ ইয়াতে Let's get out of here. Let's move it. দে হল এই গাড়ীখনৰ ওপৰত উঠবা লাগে গাড়ীখনত জলদি উঠবা লাগে দে এতিয়া আৰু অলপমান শ্ব' আৰম্ভ হৈছে আমাৰ বাপুকেইটাই গাড়ীত উঠলা এতিয়া গাড়ীখন যাব আৰু অলপ পিছত মোকেই চলাব দিব আৰু মানুহে অলপমান মেল মাৰি আছে তহঁতে কি কৰিলি কি নকৰিলি খবৰ কাটি খালি পিছফালে আমাৰ মামাহঁত আহি গৈছে মোৰ বিয়াত তাৰমানে কিবা ভাল হোৱা নাই নেকি খানা চানা বাৰ আহি আছে চাচোন পল্লাক থাকছে হেডশ্বট দে এইবাৰ বঢ়িয়া যি এটা ঠেলা দিছি চিটকি গৈছে গাড়ী দেখছা না নাই আপোনালোকে এটা মই ক'ব খুজিছোঁ যে ইয়াতে এটা এলিয়েন আছে এতিয়া এই ব্ৰিজখনৰ তলত গ'লে আপোনালোকে গম পাব কিন্তু মই এতিয়া লৈ যাব নোৱাৰোঁ কাৰণ ইয়াতে মিছন আছে গাড়ীৰ পৰা নামিলে মিছনটো ফেইল হৈ যাব ভিতৰত এটা এলিয়েন আছে বৰফৰ ভিতৰত এই ব্ৰিজখনৰ তলত আছে
সেইটো মই পিছত আপোনালোকক দেখুৱাই দিম আগত GTA 5ৰ তেন্তে আপোনালোকে তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আপোনাৰ ভিডিঅ' বনালে আপোনালোকে তলত জনাব নিশ্চয় তেন্তে বলক আগলৈ যাওঁ মোৰ আগত দেখোন এই বাপাহঁত আছে ৰ গাড়ী পাল্টি গ'ল জল ট্ৰেইন আছি দিলা য়েছ এটাতো মোৰ কণ্ট্ৰল নাছিল গেমে কিবা এটা গণ্ডগোল কৰিছে ইয়াতে ৰচোন আজি কি হয় আগত চাওঁ মই আকৌ হাতত একো নাই এই নিজে চলি আছে যি চলি আছে অৱস্থা নাচাগে আকৌ ভোৰ হাতৰ গুলি নচলাব না ইয়াতে মই ভৱিষ্যতবাণী কৰিছোঁ ইয়াতে গুলি কয় দিলাগে এটা হেডশ্বট ফাটাকছে য়েছ কলাই পিষ্টল এটা বৰ Yes. इसका भी काम खत्म क्लास এতে ই একেবাৰে খোজা নাই ই যাব খোজা নাই এই জলদি যা নহ'লে বেয়া হেডশ্বট কৰিব নাই পলাই এবাৰ জলদি পলা এই মোৰ এইম কৰবাত যোৱাচোন কৈছোঁৱে দেখোন আপোনালোকে এইম মোৰ কৰবাত আৰু গুলি কৰবাত চলে মানে দেখিছেই আপোনালোকে এইম মোৰ ইমান বঢ়িয়া এইম এতিয়াই যদি আৰ্মিত মই হেৰি কৰোঁ ৰাখি ল'ব মোক তাতে ক'ব যে বাপা হ'ব দিয়া ইমান এইম কষ্ট চলবা নালাগে এনেকুৱা এটা আৰ্মিৰ বাদে লাঠি মাৰিব না জনম মনত ফুৰি যাব ভাই ধৰলাক ইয়াত তাৰে পিছত তাৰে পিছত এটা চিন আহিছি কি চিন আহিছি অলপমান দেখোন স্কিনখন ব্লেক হৈ গ'লে কি হ'ল আৰু কাহিনী আৰম্ভ হ'ল নেকি বেচাৰাটোক কবত দিছি इसको आत्मा को शांति जरूर मिले शांति बोल रहा हूँ शांति नहीं शांति सापिन नाम নহয় দে শান্তি শান্তিৰ কথা কৈছোঁ শান্তি নহয় আজিকালি চলিবিলাক আপিন নাম বুলি ভাবি লয় শান্তি কথা নহয় শান্তি লাভ কৰে জানো ইয়াৰ পৰা এই গেমটো আৰু আৰম্ভ হৈছে মেইন গেমটো বেচাৰা ইয়াৰ ৰহস্যটো মই আপোনালোকৰ আগত ক'ম কি ৰহস্য ইয়াতে মই আৰু এই আল্টু ফাল্টু কমেডি দি অলপমান আপোনালোকক হাঁহাবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ যদি ভাল লাগিল তেন্তে নিশ্চয় তলত কমেণ্টত জনাব এতিয়াহে আৰম্ভ হৈছে আমাৰ GTA 5 তেন্তে বন্ধুসকল এইটো ভিডিঅ' আপোনালোকক কেনে লাগিল আপোনালোকে নিশ্চয় জনাব এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' আছিল GTA 5ৰ ওপৰত অসমীয়াতে ওলাইছোঁ এনেকুৱা ভিডিঅ' আজিলৈকে নাই বৰ্তমান মই সেইকাৰণে এইটো প্ৰয়াস কৰিছোঁ আপোনালোকৰ যদি ভাল লাগে আপোনালোকে নিশ্চয় কমেণ্টত জনাব আৰু কিবা ভুল ত্ৰুটি হ'লে ক্ষমা কৰি দিব আৰু আপোনালোকে দেখুৱাই দিব কেনেকুৱা লাগিছে আৰু ভুল ত্ৰুটিবিলাক মোক দেখুৱাই দিব মই আগলৈকে সেইটো শুধৰাবলৈ নিশ্চয় চেষ্টা কৰিম আপোনালোকে নিশ্চয় কমেণ্টত জনাব তেন্তে আজিলৈ ধন্যবাদ জনালোঁ ইয়াৰ পাছত আৰু ভিডিঅ' আনিম তেন্তে GTA 5ৰ এইটো চেনেলত আহিয়ে থাকিব ভিডিঅ' তেন্তে ধন্যবাদ বন্ধুসকল